হেল্ল' এভৰিৱান, শৰ্মিষ্ঠা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বেলেগ এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মই নিশ্চয় এতিয়া বৰ্তমান মই ভালেই আছোঁ আৰু সকলো ভালেই আছে। আজি আৰু এইকেইদিনা বতৰটো খুব ঠাণ্ডা পৰি আছে আৰু একেৰাহে কেইবাদিনো বৰষুণ দিলে, তাৰ কাৰণে ঠাণ্ডা পৰি আছে। এতিয়া গৰম দিন হ'ব লাগিছিলে, কিন্তু বতৰ বেয়া, বৰষুণৰ কাৰণে এতিয়াও বহুত ঠাণ্ডা পৰি আছে। বাকী ভাবিছোঁ মোৰ বিয়াৰ সময়ত জোৰোণৰ সময়ত কি কাপোৰ দিছিলে, আৰু তাৰ কিছুমান মোৰ নিজৰ পচন্দৰো আছে, নিজৰ কাপোৰো আছে। ভাবিছোঁ আপোনালোকক দেখাওঁ বুলি। চাবচোন আৰু কেনেকুৱা লাগে ক'ব। আহকচোন। এইযোৰ ৰিচেপশ্যনৰ সময়ত পিন্ধা কাপোৰ মই দেখাই দিছোঁ অকণমান মেলি। এইযোৰ ৰেড কালাৰ পুৰা। ৰ'বা অলপ ভালকৈ মই মেলি দেখাই দিছোঁ। দেখিছে? বাকী ইয়াৰ ব্লাউজটো এয়া চিম্পলকৈ দিয়া হৈছে। পাটৰ কাপোৰবোৰৰ ব্লাউজবিলাক মই চিম্পুলকৈ দিছোঁ, কাৰণ চব সময়তে পিন্ধিব লাগিব আৰু চবতে ধৰক বেছি ষ্টাইলত দিলেও পিন্ধি যাবলৈ বেয়া লাগে। সেইকাৰণে চিম্পুলকৈ দিছোঁ যাতে সকলোতে পিন্ধি যাব পাৰোঁ। বাকী মেখেলা এখন আৰু এইযোৰ মেইন চিটযোৰ হোমগুৰিত পিন্ধা কাপোৰযোৰ। ইয়াৰ লগতে ৰিহা চাদৰ এখনো আছে, মই অকণমান মেলি দিছোঁ। আৰু এইযোৰ চকলেট কালাৰৰ মই মেলি দেখাই দিছোঁ। এইটো ব্লাউজটো। মোৰ খুব ভাল লাগে চকলেট কালাৰ, আৰু কালাৰটো দেখিয়ে মই পচন্দ কৰিছিলোঁ। কেনেকুৱা লাগিছে ক'বচোন কাপোৰযোৰ। আৰু দেখাই আছোঁ ৰ'ব। আৰু এযোৰ ৰিচেপশ্যনত পিন্ধা কাপোৰ দিছিলে, অৰেঞ্জ কালাৰ। এযোৰ কাপোৰ মোক দেউতাই লৈ দিছিলে ঘৰত। আৰু মোক জোৰোণত বিয়াত দৰা ঘৰৰ পৰা এয়া মুগা কাপোৰ এযোৰ দিছিলে। এইযোৰ মই মোৰ পচন্দৰ মতে মই এম্ব্ৰইডাৰী কৰিবলৈ দিছিলোঁ।
কৈছোঁ আপোনালোকক। এইযোৰ কাপোৰ মই নগাঁৱত কৰাইছিলোঁ ডিজাইনাৰ ওচৰত। কাপোৰযোৰ চাদৰখন টচ মুগাৰ, মেখেলাখন আৰু ব্লাউজটো কিবা পাট এটা মিক্স আছে, মই পাহৰিলোঁ, পাটৰ হয়। মোৰ খুব ভাল লাগিলে কাপোৰযোৰ। বাৰ এনেকুৱা এযোৰ কাপোৰ আছিলে আৰু মই দেখি পচন্দ কৰি একেই কাপোৰযোৰ বনাবলৈ দিছিলোঁ। চাওকচোন কেনেকুৱা লাগিছে, ডিজাইনটো কেনেকুৱা লাগিছে ক'ব দেই। এইযোৰ কাপোৰ মোক ৰিং চেৰেমনিত দিছিলে। আমাৰ বিয়াৰ ডেটতকৈ আমি প্ৰায় এবছৰ থাকিলোঁ ৰিং চেৰেমনি কৰি। তাৰপিছত আমাৰ বিয়া হ'ল, তেতিয়া দিয়া কাপোৰযোৰ ৰাণী কালাৰ। কেনেকুৱা লাগিছে ক'ব দেই, মোৰ ভাল লাগিলে কাপোৰযোৰ। এইযোৰ পাটৰ কাপোৰ মই মোৰ দাদাৰ বিয়াত লৈছিলোঁ, দেৰিকৈ লৈছোঁ, আৰু কালাৰটো খুব ভাল লাগিলে আৰু এনেকুৱা কালাৰ মোৰ নাছিলে, সেইকাৰণে এইটো কালাৰৰ কাপোৰযোৰ ল'লোঁ। আৰু ব্লাউজৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন। মোৰ এইটো ডিজাইন ভাল লগাৰ কাৰণে এইটো ডিজাইনতে চিলালোঁ ব্লাউজটো। আৰু ব্লাউজবিলাকৰ ডিজাইন কেনেকুৱা লাগিছে জনাব দেই। মোৰ ভাল লাগিলে কাপোৰযোৰ, সেইকাৰণে লৈ ল'লোঁ। আৰু এইযোৰ কাপোৰ, এইযোৰ মই পঢ়ি থকা অৱস্থাতে দেউতাই লৈ থৈছিলে, দেউতাই লোৱা আৰু তেওঁ পচন্দৰ মতে লোৱা, আৰু মই চিলাই ল'লোঁ, তেতিয়াৰ পৰা পিন্ধিছোঁ বাৰু। চিম্পুলকৈ চিলাই আছে। আৰু এইযোৰ কাপোৰ মই পঢ়ি থকা অৱস্থাতে লোৱা দেউতাই। কেনেকুৱা লাগিছে ক'ব দেই কাপোৰকেইযোৰ। মোৰ ভাল লগাৰ কাৰণে এনেই ভিডিঅ'বোৰ বনালোঁ। ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাব দেই। মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, চাই ভাল পালে কিন্তু দেই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ চেনেলটো আগৰে পৰাই চাই আছে তেওঁলোকে ভিডিঅ'বিলাক চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু নেক্সট ভিডিঅ'ত কি কৰিব পাৰোঁ চাওক, আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ' লৈ আহিম। তেতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।